আকাশখন গাত ল'বলৈ মন তোমাৰ, সাগৰ তলিত শুই থাকিবলৈ মন তোমাৰ, ধুমুহাৰ লগতো কত যুগৰ নাচোন আছেই তোমাৰ, আৰু লগতে পাখি মেলি উৰি যাবলৈ মন তোমাৰ। আৰু তেনেকৈয়ে পাখি মেলি তুমি অকস্মাত আমাক সকলোকে কন্দুৱাই এৰি থৈ গুচি গ'লা জুবিন। চোৱাচোন আজি থেমছৰ পাৰত, উইনচাৰ চহৰত, লণ্ডনৰ দাঁতিত কত ইউকেবাসী অসমীয়া ৰাইজ তোমাৰ অনুৰাগীসকল আহি একগোট হৈছেহি তোমাৰ গীত গাবলৈ, তোমাৰ কথা সুঁৱৰিবলৈ, তোমাৰ লগত কথা পাতিবলৈ। আকাশৰ নীলা ফালি তুমি চাগে চাবলৈ আহিবা ন জুবিন, যে আমি তোমাক কিমান ভাল পাওঁ। জুবিনৰ কথা সকলোৱে এতিয়া গম পাইছে। তেখেতৰ অকল কণ্ঠই নহয়, কথা, সুৰ, নাট্য সকলোৱে মনমোহা আছিলে। আজি মনলৈ এটা কথাই আহিছে, যেতিয়া ৮৩ অসম আন্দোলন হৈছিলে তেতিয়া আমি খুবেই সৰু, ৯-১০ বছৰীয়া। অসমৰ গোটেই ৰাজসভাত হাজাৰ হাজাৰ মানুহ ওলাই আহিছিলে, কাৰণ আমি বহিৰাগত সকলৰ কাৰণে আন্দোলন কৰিছিলো। সেইটো আছিল জনসমাৱেশ। তেনে এক জনসমাৱেশ আমি আকৌ দেখা পাইছিলো যিদিনাখন ভূপেন হাজৰিকা ঢুকাইছিলে। জুবিন গাৰ্গৰ লাষ্ট ৰাইটত দিছপুৰত আমি তেনে এক জনসমাৱেশ দেখা পাইছো। গতিকে তেওঁ আছিলে এজন জনতাৰ শিল্পী, আৰু মানুহৰ মাজত জুবিন গাৰ্গ এনেধৰণে সোমাই আছিলে, তাৰ ৰিফ্লেকশ্যন আজি আমি অসমত দেখা পাইছো। জুবিন গাৰ্গ অমৰ। আজি আচলতে দুখ কৰাৰো সময় নহয়, খুব চিঞৰি চিঞৰি গান গোৱাৰ সময়, গান শুনাৰ সময়, আৰু জাষ্ট অনুভৱ কৰাৰ সময়। মই জুবিনৰ গান কম শুনো, সিমানকে নুশুনো, কেতিয়াবা কেতিয়াবা শুনো জুবিনৰ গান। কিন্তু যেতিয়া জুবিনৰ গানবোৰ শুনো, জুবিনৰ সেই সুৰ আৰু শব্দই মোৰ হৃদয়ক বাৰে বাৰে চুই যায়। ভাবিব নোৱাৰা ক্ৰিয়েটিভিটি। মানুহজনৰ পৰা মই বহুত শিকিবলৈ আছে। অকল গানেই নহয়, তেখেতে পৃথিৱীত কি ধৰণে জীয়াই আছিল। বাৰে বাৰে কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মানুহ, উদাহৰণ মানুহ। দিল্লী বোম্বেত তেওঁ নাথাকিলে, মানুহৰ মাজলৈ সোমাই আহিল। আৰু আছিলে কাৰ লগত? একেবাৰে তলৰ চৰৰ মানুহৰ লগত। কোনোবা ৰিক্সালাৰ লগত খাইছিলে, কেতিয়াবা ঠেলালাৰ লগত খাইছিলে। কিমান বিশাল হৃদয়ৰ সেই মানুহসকল। এই জনসমুদ্ৰ দেখি মোৰ অনুভূতি হৈছে জুবিনৰ শব্দতে, মই কি ঘণ্টাডাল কৰি আছো নেকি? নিজৰ সুবিধাৰ কাৰণে মই লণ্ডনত আছো, কিন্তু জুবিন উভতি গ'ল মানুহৰ মাজলৈ। আজি কৈছো হয়তো মই উভতি যাম আকৌ, শিকাব লাগিব। জুবিনে মৃত্যুৱে মোক শিকাই গ'ল, সেয়াই আকৌ মই ৰোমন্থন কৰিছো। মই জুবিন দাক কেতিয়াও লগ পোৱা নাই। জুবিন দা মোৰ কাৰণে অকল এজন চেলিব্ৰিটি বাহিৰা নহয়, মোৰ কাৰণে তেওঁ এটা ফিলিং হয়। আৰু মই জানো বহুতখিনি অসমীয়া মানুহৰ কাৰণে সেই একেই ফিল। তেওঁ যিমানখিনি গান দি থৈছে, চাগে গোটেই জীৱন কিমান দীঘলীয়া নাজানো, চাগে গোটেই জীৱন কটাব পাৰিম সেইখিনি গানেদি, কাৰণ তেওঁ ঘূৰি নাহে আৰু এতিয়া। মোৰ আৰু একো ক'বলগীয়া নাই। জুবিন গাৰ্গৰ খবৰটো পোৱাৰ পৰাই মনটো অকল গুৱাহাটীতে আছিলে, অকল ছ'চিয়েল মিডিয়াত ৰীল চাই পেলাই সেই হিচাপেই আছিলোঁ। এতিয়াও মানে ইয়াত আহি পোৱালৈকে মনটো যেন গুৱাহাটী এয়াৰপৰ্টৰ পৰা যোনখিনি জনসমুদ্ৰ তাৰ মাজৰেই মই সেইদৰে আছিলোঁ ফিজিকেলি ইয়াত, কিন্তু মেণ্টেলি তাত প্ৰেজেণ্ট হৈ আছিলোঁ। এয়া যে আমি সকলো অসমীয়া এক সংখ্যক লগ হৈ পেলাই কিবা এষাৰ কৰিব পাৰিছোঁ, আমাৰ মৰমখিনি দেখুৱাব পাৰিছোঁ, তাৰ বাবে মোৰ মনটো অলপমান শান্তি পাইছোঁ সেইটো ভাবি পেলাই। বহুতেই ইয়াতে জুবিন গাৰ্গক চিনি পাইছে, পাৰ্চনেলি লগ পাইছিলে। মই কেতিয়াও তেখেতক তেনেকে লগ পোৱাই নাছিলোঁ, কেতিয়াও চিনি নাপাওঁ, কিন্তু সদায়েই যে নিজৰ, আৰু ভবাই নাছিলোঁ যে জুবিন গাৰ্গক ইমান ভাল পাওঁ। ইটছ মোৰ লাইক এন অক্সিজেন। এতিয়াহে ফিল কৰিছোঁ তেখেত এবচেণ্ট হৈ যোৱাৰ লগে লগে যে সদায়েই যে তেওঁৰ গান গুণগুণাই আছিলোঁ, মায়াবিনী গুণগুণাই আছিলোঁ, সেইবোৰতো এতিয়াহে উপলব্ধি কৰিছোঁ। যেতিয়া সেই ৰকটো হঠাৎ মানে নাইকিয়া হৈ গ'ল, তেতিয়া লাগিছে অক্সিজেনেই নাইকিয়া হৈ গ'ল আমাৰ জাতিটোৰ কাৰণে। When I was young, Zubin uncle gave me this guitar as a gift. He has his signature on it, and I was very close to Zubin uncle, and I wholeheartedly very much miss you. আমি অতি দুখিত যে আমি আজি অসমত উপস্থিত থাকিব নোৱাৰিলো জুবিন দাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত। গোটেই অসমবাসী একগোট হৈছে, আমিও অসমবাসীৰ দুখত একগোট হৈছোঁ বিদেশত, বহুত দূৰত। আমিও অতিকৈ মৰ্মাহিত। আমি ভবা নাছিলোঁ যে আমি আমাৰ জীৱন কালত ইমান সোনকালে জুবিন দাৰ এই দিনটো দেখিবলৈ পাম। মানে ক'বলৈ আমাৰ ওচৰত আজি ভাষা নাই একো। আমাৰ দুখ ব্যক্ত কৰিবৰ কাৰণে আমাৰ ওচৰত আজি শব্দৰ অভাৱ হৈছে। মই জুবিন দাক জানুৱাৰীত লগ পাইছিলোঁ। তেওঁ মানে ইমান ভালকৈ তেওঁ কৈছিলে, অহাবাৰ কেনেডাত গ'লে তোমাৰ মানে মই যোনখন চিটিত থাকোঁ তাতে গৈ কিবা তাতেই যাম, তাতেই লগ মানে ফোন কৰিম তোমাক গৈ কিনে। নহ'ল আৰু, ভবা নাছিলোঁ আৰু এনেকুৱা হ'ব বুলি। জুবিন দালে কি ক'ম আৰু, স্কুলত থাকোঁতে চানা খোৱা পইচা বচাই জুবিন দালে বাৰ্থডে কাৰ্ড পঠাইছিলোঁ। জুবিন দাই প্ৰেম কৰিবলৈ শিকাইছিলে, ভাল পাবলৈ শিকাইছিলে। প্ৰতিটো চিটুৱেশ্যনৰ কাৰণে জুবিন দাৰ গান আছিলে। আজি লাগিছে বুকুৰ এটা অংশ গুচি গ'ল, যোৱা যেন গুচি গ'ল। কিন্তু ক'বলৈ বহুত কথা আছে জুবিন দাৰ কাৰণে, কিন্তু সেইখিনিয়ে কৈছোঁ যে জুবিন দা
আমাৰ জেনেৰেশ্যনটোক 90s জেনেৰেশ্যনটোক আপুনি যিখিনি দি গ'ল সেইখিনি চাগে আৰু কোনেও দিব নোৱাৰিলে। বহুতো শিল্পী আহিছে, বহুতো শিল্পী যাবগৈ, কিন্তু আপুনি জীৱনত পইচা নহয় মানুহৰ মৰম গোটালে। সেইটো কাৰণেই জুবিন দা আপুনি অমৰ হৈ থাকিব। জুবিন দা ইউকেত উইঞ্জৰত আমি এনেকৈ সকলোৱে লগ হৈছোঁ তোমাক সোঁৱৰিবৰ কাৰণে। জাষ্ট একচুৱেলি মই ভাবোঁ যে দুখ বুলি নহয়, একচুৱেলি তোমাৰ মেমৰিবিলাক একদম চেৰিছ কৰিবৰ কাৰণেহে। আৰু মই জানো যে তুমি সদায় সেই যে পগলামি কৰি ভাল পোৱা যে, মই যে সেইদিনাখন তাকো কৈছোঁ, জুবিন দা তুমি যে কৈছিলা মোৰ নামটো কিশোৰে কেনেকৈ মাতে, তেনেকৈ যে চিনেমা বনাবা, তেনেহ'লে ঘূৰি আহা আকৌ একদম যে লম্বাকে যে চিনু বুলি কৈ পিনে যে কৰা, তেনেকৈ ঘূৰি আহা। মই বহুত মিছ কৰিছোঁ আৰু তোমাকে জীয়াই ৰাখিম আৰু তোমাৰ গানতে জীয়াই ৰাখিম আৰু আমি এনেকৈ ইয়াতে শুনিয়ে থাকিম তোমাক। আৰুনো কি ক'ম, বেছি একচুৱেলি ক'ব নোৱাৰোঁ। তুমি য'তে আছা এনেকৈ তুমি সেই পগলামিয়ে কৰি থাকিবা, তুমি তেনেকৈ হেপী থাকিবা আৰু হাঁহি থাকিবা আৰু যে কোৱা যে তুমি যে যেনেকৈ কোৱা তেনেকৈ থাকিবা আৰু আমাক এনেকৈ তুমি চাই থাকিবা আৰু তোমাৰ গানবোৰ আমি শুনি থাকিম। I met him when I was a lot younger. He gave me a lot of time. I facilitated him in a Bihu in a charity event. He loved football and we were talking about football a lot. He's come over to my house. He's a lovely person and his advice in talking our conversations is something I want to get. মই জুবিনক চাগে প্ৰথম লগ পাইছিলোঁ ষ্টেজত 97ত। ইয়াতে লণ্ডনত বহুতবাৰ লগ পাইছোঁ, ক্ল'জলি পাইছিলোঁ। তাক মই 1.5 বছৰ আগতে চিকাৰৰ শ্বুটিং কৰিবলৈ অহাৰ সেই সময়খিনিত লগ পাই পেলাই কৈছিলোঁ যে যিটো গতিত সি তাৰ নিজে কষ্ট কৰিছে বা নিজৰ শৰীৰটোৰ যত্ন লোৱা নাছিলে, সেইটোক অকণমান চিন্তা কৰি পেলাই কৈছিলোঁ যে এনেকৈ দুটা কান্ধত হাত দি পেলাই কৈছে, জুবিন মই এখন জুবিনবিহীন অসমৰ কথা ভাবিবই নোৱাৰোঁ আৰু মোৰ নিচিনা চাগে আজি লাখ লাখ লোক আছে যিসকলে জুবিনবিহীন অসম এখনৰ কথা ভাবিব নোৱাৰে। তেতিয়া সি মোক কৈছিলে যে আই এম নট আ ফেমিলি মেন লাইক ইউ, আই এম আ ফ্ৰী বাৰ্ড, আইল ফ্লাই আৱে। সি তাৰমানে নিজৰ জীৱনটোক ইমান মানে যেনেকে বিচাৰিছিলে তেনেকে জীয়াইছিলে, মানুহৰ কাৰণে জীয়াইছিলে। অলপতে পিনাকী জুন মাহত তাক লগ কৰিব গৈছিলে তাৰ ষ্টুডিঅ'ত, বহুত মানুহ। ড্ৰাইভাৰজন আমাৰ টেম্পৰাৰী ড্ৰাইভাৰজন হয়, নেপালী। সি কৈছে বাইদেউ আপুনি জুবিন গাৰ্গক লগ কৰিব যাব, মোক এবাৰ লগ কৰাই দিব। পিনাকী কৈছে মই তোক কনফাৰ্ম নাজানো কিন্তু কৰি দিব চেষ্টা কৰিম। সেই ষ্টুডিঅ'ত লগ চগ কৰি পেলাই সি আকৌ তাইক আগবঢ়াই থবলৈ আহিছে। তেতিয়া পিনাকীয়ে সুবিধাটো পাই পেলাই ক'লে, সি সেই নেপালী ড্ৰাইভাৰটোক মাতি পেলাই বাহাদুৰ তোৰ নাম কি, বাহাদুৰ নেপালী বুলি কৈ পেলাই দুটামান কথা পাতিলে। মই ভাবো তাৰ সেইটো কৰাৰ কোনো দৰকাৰ নাছিলে, ষ্টুডিঅ'ত তাৰ গান ৰেকৰ্ড কৰিবলৈ মানুহ ৰৈ আছে। কিন্তু সি যে সেই বাহাদুৰক যে সেই দুটা আশাৰ কথা ক'লে, তাৰ লাইফৰ কাৰণে চাগে জীৱনৰ কাৰণে চাগে তাৰ সেইটো এটা সুন্দৰ স্মৃতি হৈ থাকি যাব। আজি জনসমুদ্ৰ চাগে অসমত হৈছে জাষ্ট এই কাৰণটোৰ কাৰণে। আজি যে ৱাছিমে ক'লে ৰিক্সাৱালা ঠেলাৱালা, সঁচাকে মই চকুৰ আগত দেখিছো সেইটো বস্তু হোৱা, আৰু সেইকাৰণে তাক চাগে আজি মোৰ পিতা ঢুকাওঁতেও চাগে মই ইমান চকু পানী ওলোৱা নাছিলে, আজি কথাই কথাই চকু পানী ওলাইছে। আৰু এইটো চাগে অলপ সময় লাগিব ঠিক হ'বলৈ। এজনীয়ে জুবিনক ইমান পাগলৰ নিচিনা ভাল পাই গ'ল, আটাইতকৈ চাগে কান্দিছে তাই বেছি। অসমীয়া শিকি গ'ল ক'বলৈ যিমানতক বিয়া পতাৰ পিছত। অসমীয়া যেতিয়া গালি পাৰিব গমেই নাপাব অসমীয়া ছোৱালী নে উৰিয়া ছোৱালী। আৰু জুবিনে কৈ গৈছে, তাৰমানে মোৰ ইউকেৰ এজনী ফেন আছে, তাইৰ নামটো কৈ গৈছে পাগলীজনী।
রাতের বুকু দেখা পালু তোমার ছবি ধরা দিলা দুপরে আহি ইয়ার কোনা চকুতে তোমাৰ চালে অপুনা তৰি গীতক নামে চুব খুজিলে মোৰ দুহাতে গীতনা তৰি সপোন আহে বহু যুগৰে নাচো রাতের বুকু দেখা পালু তোমার ছবি ধরা দিলা গোপনে আহি ইয়ার কোনা রা 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 রা